নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আপোনালোকে দেখিব পাইছে, এইবিলাক টাৰ্কি হয়। ইহঁতক পুহিবলৈ বহুত সহজ, অতি সহজে পোহ মানে, আৰু ইহঁতৰ বেমাৰ আজাৰ যথেষ্ট কম। অৱশ্যে ইচ্ছা কৰিলে আপোনালোকে ভেকচিনো দিব পাৰে। F1 গামৰু ফাউল ফক্স এইকেইটা ভেকচিন দিলে কাম চলি যায়। এইবাৰ ইহঁতৰ খাদ্যৰ কথালৈ আহোঁ। ইহঁতক খাদ্যৰ বাবে আমি ব্ৰইলাৰ ফিড আৰু ধান, চাউল, ভাত আদি দিব পাৰোঁ। কলপাত, ঘাঁহজাতীয় খাদ্য ইহঁতৰ বহুত প্ৰিয়। মুঠ খাদ্যৰ 50% ইহঁতে ঘাঁহজাতীয় খাদ্য খাই পেট ভৰায়। ইহঁতক কুকুৰাৰ দৰে আমি পালন কৰিব পাৰোঁ। কুকুৰাৰ দৰে কণী পাৰে আৰু নিজে উমনিও লয়। ইহঁতৰ মাংস খাবলৈ যথেষ্ট সোৱাদ লগা হয়। বজাৰত মাংসৰ মূল্য 400 পৰা 800 টকালৈকে বিক্ৰী হ'ব পাৰে ঠাই বিশেষে। ইহঁত প্ৰায় 10-12 কেজিমান ওজনৰ হয়। আজিকালি অসমত টাৰ্কিৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাব ধৰিছে, গতিকে নিবনুৱাসকলে ইচ্ছা কৰিলে টাৰ্কি পুহি স্বাৱলম্বী নিশ্চয় হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।